আৰু বৰ্তমান আহি পালোহি শিলঘাট। আচলতে বাইকত আহি থকা ভিডিঅ'টো বেছি দীঘলীয়া নকৰিলোঁ, সেইটো দীঘলীয়া কৰা হয় গোটেই ভিডিঅ'টোৱে লম্বা হৈ গ'লহেঁতেন, গতিকে সেইটো অকণমান ছুটি কৰি দিলোঁ। আৰু এইকণতে ৰখাই টেম্পুবোৰ, যদি টেম্পুত আহে ইয়াতে ৰখাব। আৰু ইয়াৰ পৰা প্ৰায় 10-15 মিনিটমান খোজকাঢ়িব লাগিব। আৰু যদি গাড়ী চাড়ী লৈ আহে, আচলতে গাড়ীবোৰ ভিতৰলৈ ইমান সোমাব নিদিয়ে। তেওঁ আগত এটা ডাঙৰ ষ্টেণ্ড এটা আছে য'ত বাইক গাড়ী দুইটা থ'ব পাৰি। তাৰ পৰা প্ৰায় 10 মিনিটমান তাৰপৰা খোজকাঢ়িব লাগিব। খোজকাঢ়িলেহে মেলা পাবগৈ, মানে মেইন জেগাটো। এইটো হৈছে টেম্পু ষ্টেণ্ডটো, ইয়াত টেম্পু ৰখাই গৈ থাকোঁ আগলৈ, যি পাওঁ আপোনালোকক দেখাই যাম। বহুত দূৰ খোজকাঢ়িব লাগে আচলতে, বহুতেইখিনি খোজকাঢ়ি পেলাই যাব লাগিব। গাড়ী বা বাইক সোমাই যাব নিদিয়ে বেছি আগলৈকে, আন্ধাৰ হৈ গৈছে বহুত। এটা আছে বাইক ষ্টেণ্ড, ধেৰ পাব, বাইক গৈ থাকিব ঘৰে ঘৰে বাইক ষ্টেণ্ড। আৰু এইফালে এটা হাতীটো অকণ দেখা আৰু আগত, আৰু এইটোৱে হৈছে মেইন বাইক ষ্টেণ্ডটো। বাইক গাড়ী গোটেইখিনি ইয়াতে থ'ব পাৰিব, চাই লওক ভালকৈ। যদি কোনোবা আহিম বুলি ভাবি আছে, এইটোৱে হৈছে মেইন বাইক ষ্টেণ্ডটো। বাইক গাড়ী চব আছে, মই এবাৰ ভালকৈ দেখাই দিম চাওক কিমান ডাঙৰকৈ। আৰু ইয়াৰ পৰা অলপমান গৈ মেইন মেলাৰ জেগাকণ পাই যামগৈ। বা গাড়ী লৈ আহিলেও তাতে ৰাখিব লাগিব। তাৰ পৰা প্ৰায় কিমান সময় খোজকাঢ়িব লাগিব, কিমান কিলোমিটাৰমান, 10 মিনিটমান খোজকঢ়াৰ পিছতে মেইন জেগাকণ পাই যাব। কিন্তু বহুত ভিৰ, চাওক কিমান ভিৰ। অথনিৰ পৰা ভিডিঅ' কৰি আছোঁ, মানুহ দেখি আছে। এইখনৰ পৰাই ভালকৈ দেখা পাব চকুৰিবিলাক, চাওক। আৰু ফাইনেলি পাই গ'লোহি মেইন জেগাকণ। আগতো এটা ভিডিঅ' বনাইছিলোঁ, আপোনালোকে দেখিছিলে, মা কামাখ্যা দেৱালয়টো দেখাইছিলোঁ। আৰু মই দেখাইছোঁ আমি মা কামাখ্যা দেৱালয় যাব লাগিব। ইফালে সোমাই পেলাই যাব লাগিব, এখন মেলাৰ মেইন গেট, চাই লওক। আৰু দেখিছে বহুতেই দোকান বজাৰ ভিতৰত আছে, চাওক। বহুতেই দোকান আছে ভিতৰত। আৰু মেইন জেগাকণলৈ যাম, মানে য'ত মেইন চুপৰি আছে বা তেনেকৈ মদকা কোৱা আছে, সেইকণতে দেখা পাইছে। এইটো হৈছে মদকা কোৱা, যাম তালৈ। হাতত যদি মোবাইলটো লৈ আছোঁ, ভয় লাগি আছে। मारुति का डबल मारुति
মানুহ উঠি আছিলে চকুৰিত, তাকে দেখি পেলাই ভাবিলোঁ আমিও চকুৰিত উঠোঁ। আৰু এয়া মেনেজ কৰি থকা হৈছে পইচা চকুৰিত উঠাৰ কাৰণে। এটা টিকেট 50 টকাকৈ আৰু 4জন আছে 200 টকা। অলপ পিছতে উঠিছিলোঁ চকুৰিত, এনেকৈ চকুৰিত টিকেট দিলোঁ। টিকেট দিয়ক। আৰু এয়া 4টা টিকেট আহি গ'ল আমাৰ হাতত, আৰু এতিয়া উঠিম চকুৰ ওপৰত। বলক চকুৰটোৰ ওপৰলৈ যাওঁ। আৰু যথেষ্ট ভয় লাগিছে আচলতে, ইমান ওপৰৰ পৰা ঘূৰাই দিয়ে। আৰু চকুৰ উঠাৰ সময়ত আচলতে ভিডিঅ' কৰিবলৈ নহ'লে, মোৰ নিজৰে ইমান ভয় লাগিলে মোবাইল পকেটতে থাকিলে। আৰু চাওক কিমান মানুহ ৰখি আছে চকুৰ উঠাৰ কাৰণে। আমিও প্ৰায় 10 মিনিটমানৰ ওপৰ হ'ল টিকেট কাটি ৰখি আছোঁ উঠিম বুলি। আৰু এইফালে এখন ধুনীয়া ৰেল চলি আছে, আৰু এইফালে এটা চকুৰি ঘূৰি আছে। মেলা বুলি ক'লে এইবিলাক চব আহিয়ে যায়, আৰু চকুৰি ৰেল সকলোবিলাক আহে। মানুহে বহুত ভাল পায় উঠি, সেইকাৰণে দেখিছে কিমান ভিৰ। চকুৰি টিকেট কাটিবৰ কাৰণে মানুহ কিমান ৰখি আছে। আৰু আচলতে চকুৰিটোৰ ওপৰত উঠোতে মোৰ ভিডিঅ' কৰিব নহ'লে, মোবাইল হাততে থাকিলে। অকণমান আপোনালোকক দেখাইছোঁ চকুৰিটোৰ ওপৰৰ পৰা, তাকো ৰখাই দিয়া সময়ত কৰা ভিডিঅ'। এইটো ইমান ভাল নহ'লে কপি থাকিলে, মই মোবাইল নুলিয়ালোঁ মানে। বন্ধুসকল, আজিৰ ভিডিঅ'টোত ইমানেই আছিলে। মই আচলতে বেছিখিনি ভিডিঅ' কৰিব নাপালোঁ, মোবাইলৰ চাৰ্জ শেষ হৈ গৈছিলে। আৰু ব্লগ বনাব শিকি আছোঁ, কেনেকৈ বনাব লাগে ইমান ভালকৈ পৰা নাই হয়তো কথা কৈ পেলাই, আৰু বহুত হুলস্থুল হৈ আছিলে, গতিকে 2টামান ক্লিপত ভইচ অভাৰ কৰি দিছোঁ। আৰু লাষ্টৰ ক্লিপটো এইটোৱে আছিলে, গতিকে এইটো ক্লিপতে মই কথাখিনি কৈছোঁ। আৰু যদি ভিডিঅ'টো অলপ হ'লেও ভাল লাগিলে লাইক এটা কৰিব, আৰু পিছলৈ ভাল ভাল ব্লগ আনিম আপোনালোকৰ কাৰণে। শিকি আছোঁ, ইমান পৰাকৈ নাই, তেওঁ চেষ্টাটো কৰি আছোঁ আৰু। ধন্যবাদ।